নমস্কাৰ প্ৰিয় বন্ধুসকল 28, 29 আৰু 30 তাৰিখে 6টা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে। আহক তেনে জানি লওক সেই বিষয়ে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই 6টা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব। এওঁলোকৰ মনোকামনা পূৰণ হ'ব তথা এওঁলোকৰ মহাদেৱৰ কৃপাত বিভিন্ন দিশ উজ্বলি উঠিব। এওঁলোকৰ ভাগ্য উন্নত হ'ব। ভাগ্যৰ বলত তেওঁলোকে বিভিন্ন কামনাহে কৰিব পাৰিব। যিকোনো কামতে সফলতা লাভ কৰিব। বিশেষকৈ চাকৰিত পদোন্নতিৰ যোগ আছে আৰু ব্যৱসায় বাণিজ্যত আৰ্থিক লাভ হ'ব। আৰু এওঁলোকৰ আৰ্থিক অৱস্থা আগতকৈ মজবুত হ'ব তথা দাম্পত্য জীৱন সুখৰ হ'ব আৰু ঘৰত সুখ শান্তি সৌভাগ্য বৃদ্ধি হ'ব। চাবলৈ গ'লে বিভিন্ন দিশত সফলতা লাভৰ উপৰি স্বাস্থ্য, প্ৰেম, শিক্ষা আদিতো সফলতা লাভ হ'ব আৰু বিভিন্ন দিশত মনোকামনা পূৰণ হোৱা দেখা যায়। এই 6টা বিশেষ ভাগ্যৰ ৰাশি হৈছে মেষ, ধনু, কৰ্কট, মিথুন, সিংহ আৰু তুলা ৰাশি। বন্ধুসকল, এইকেইটা হৈছে প্ৰধান 6টা ৰাশি, যিকেইটা ৰাশি 28, 29 আৰু 30 তাৰিখত শুভ ফলদায়ক হ'ব বুলি কোৱা হৈছে। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।